অ্যাকচুয়ালি স্যার আমি মাদ্রাসাটি পাস করেছিলাম। বহুত আবেগের কথা লাগা হয়েছে। আমি ইমান দুঃখ তো আমি কাকু কব না। আমি ডিএলএড করেছি, এমএ পাস করেছি। আমার কি হল, আমার কি থাকিল, আমার কই নাই। আমার কি বঞ্চিত করে আমার। আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক লগ কৰিছোঁ বহুতবাৰ। তেখেতে আমাক আশ্বাস দিছিলে আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে কৈছে যে মানে অসমৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীক আমি নিযুক্তি দিম। তো মানে আমাৰ অনুৰোধ, মোৰ আহ্বান যে ছাৰ এই সকলো টেট উত্তীৰ্ণৰ মাজত আমাৰ মাদ্ৰাছা টেটৰ কেণ্ডিডেটবিলাক আছেনে নাই, ইয়াত ইনক্লুড কৰিছে নাই, এইটো মানে তেখেতসকলে যদি আমাক জনায় আমি তেতিয়াহ'লে নথৈ আনন্দিত হ'ম। যিহেতু মাদ্ৰাছাবোৰ সাধাৰণীকৰণ হ'ল, গতিকে মানে আমি দাবী কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়লৈ যে মানে যেতিয়া আমাক নিযুক্তি দিব, যেতিয়া অসমত টেট প্ৰাৰ্থীক নিযুক্তি দিব, আমাক মাদ্ৰাছা টেটৰ প্ৰাৰ্থীখিনিক যাতে সামৰি লয়। বেছি নাই, আমি মাত্ৰ 4,000মান কেণ্ডিডেট আছোঁ। গতিকে মোৰ ৰিকুৱেষ্ট, এক্সুৱেলি ছাৰ আমি মাদ্ৰাছা টেট পাছ কৰিছিলোঁ। বহুত আবেগেৰে ক'ব লগা হৈছে। আমি ইমান দুঃখ তো আমি কাকু কব না। আমি ডিএলএড করেছি, এমএ পাস করেছি। আমার কি হল, আমার কি থাকিল, আমার কই নাই। মাননীয় মুখ্যমন্ত্রী মহোদয় অনুরোধ, মই সঁচাকৈ আবেগি হৈ গৈছোঁ। মই ক'ব পৰা নাই। আমাক কিয় ইমান বঞ্চিত কৰে। আমাক বঞ্চিত নকৰিব, আমাক বঞ্চিত নকৰিব ছাৰ। এই আপোনালৈ মোৰ কাতৰ অনুৰোধ। ধন্যবাদ। জয় অসম। আমি আমাৰতো 2015 চনৰ পৰা আমি অপেক্ষাত ৰৈ আছোঁ, কিন্তু তাৰে আধা সংখ্যকে আমাৰ নিযুক্তি পাই গ'ল অলৰেডি। এতিয়া আমি কিছু সংখ্যক 4-5 হাজাৰমান আমি বাকী আছোঁ। গতিকে অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ডক্টৰ ৰনজ পেগু ছাৰ যেন আমাৰ মানে কি আমাক যেন নিযুক্তিত বাট মুকলি কৰি দিয়ে। আমাক 2014-15 বৰ্ষতে অসম চৰকাৰে মাদ্ৰাছা টেট পৰীক্ষা উত্তীৰ্ণ কৰিছিলে আৰু ইয়াৰে 1,01,273জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছিলে আৰু 20,201জন প্ৰাৰ্থীয়ে সফলতাৰে মেধাৰ ভিত্তিত উত্তীৰ্ণ হ'বলৈ যোগ্যতা অৰ্জন কৰিছিলে। কিন্তু এতিয়া পৰ্যায় হ'ল কি, আমি প্ৰায় প্ৰি ছিনিয়ৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ নিযুক্তিৰ পৰা এতিয়াও বঞ্চিত হৈ আছোঁ। প্ৰায় 4,000মান প্ৰি ছিনিয়ৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী এতিয়া নিযুক্তি পাবলৈ অপেক্ষা কৰি আছে। বহুখিনি প্ৰাৰ্থীয়ে ইতিমধ্যে বয়স উকলি গৈছে, লগতে আৰু বহুখিনিয়ে ইতিমধ্যে বিভিন্ন স্তৰত টেট পৰীক্ষাই হওক বা বিভিন্ন স্তৰত নিযুক্তি লাভ কৰিছে। কিন্তু আমি এতিয়া 4,000 প্ৰাৰ্থী প্ৰি ছিনিয়ৰ ছেকশ্যনৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী এতিয়াও নিযুক্তিৰ বাবে অপেক্ষা কৰি আছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগু ডাঙৰীয়া, আমি সদৌ অসম মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ ফালৰ পৰা আপোনালোকক দাবী জনাইছোঁ, আন্তৰিকতাৰে মানে অনুৰোধ কৰিছোঁ যে এই যি 4,000 আমাৰ প্ৰি ছিনিয়ৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে, আমাৰ এই 4,000 প্ৰাৰ্থীৰ মুখলৈ চাই আপোনালোকে অন্ততঃ আমাক অন্নমুঠি দিয়ক, পেটৰ ভাতমুঠি দিয়ক। শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অনুৰোধ কৰোঁ যাতে আমাৰ এই প্ৰি ছিনিয়ৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসমূহক যাতে সাধাৰণীকৰণ কৰি পেলাই সাধাৰণ স্কুলত নিযুক্তি প্ৰদান কৰে, যিহেতু অসমৰ মাদ্ৰাছা বোৰ্ড সাধাৰণীকৰণলৈ ৰূপান্তৰিত কৰিলে জনাগত দিনত আমাৰ এই মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসমূহক সাধাৰণ স্কুলত নিযুক্তি প্ৰদান কৰে যেন, এয়া অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ।